আৰু কোনো হেৰি নাই আৰু কাহিনী কেনেকুৱা একদম ধুনীয়া আৰু ছবিখন চাই বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। জুবিন দা নাই বুলি অনুভৱ হোৱা নাই, তেখেতক দেখি পাইছোঁ। এনেকৈ মানে সদায় দেখি পোৱাৰ এটা আশা আছিলে, যিহেতু তেখেতক দেখি নাপাম, কিন্তু আমাৰ মনৰ মাজত তেখেত সদায় থাকিব আৰু তেখেত সদায় অমৰ, আপোনালোকেও জানে। মই আৰু তেখেতৰ বিষয়ে ক'বলগীয়া একো নাই। তেখেতে য'ত আছে ভালে থাকক। জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। জয় জুবিন দা, আমাক জাষ্টিচ লাগে। ধন্যবাদ। দাদাৰ কাহিনীৰ লগত গোটেই মিলি গৈছে নেকি? বহু মিলা নিচিনাই লাগিছে। তেখেতে যি ক'ব বিচাৰিছিলে, যেতিয়া ক'ব, আমাক ৰীতা চৌধুৰী বাইদেউৰো মই ইণ্টাৰভিউটো চাইছোঁ, তাতে কিছু কথা ক'ব বিচাৰিছিলে। আৰু মই এটা কথা ক'ম, তেখেতক মই সৰু সজাইটো চাব গৈছিলোঁ। আজি ৰাতিপুৱা 4:30 বজাত আহিছোঁ তেখেতক চাবলৈ। কিন্তু এটা বস্তু দেখি মোৰ মানে আচৰিত হৈছোঁ যে তেখেতে আজি যেনেকৈ বৰষুণ দিছে, জুবিন দা বৰষুণ, মই লখিমপুৰৰ হয়, লখিমপুৰত গ'লেও বৰষুণ দিয়ে জুবিন দা মানে এজন পবিত্ৰ আত্মা। তেওঁ যোনদিনাখনৰ নাইকিয়া হৈছে সেইদিনাখন বৰষুণ দিছে। আজি তেওঁ প্ৰথম দৰ্শনী চাব আহিছোঁ, আজি বৰষুণ দিছে। তেওঁ কোনোবা এখিনিত আমাক মানে আমাৰ লগত জড়িত হৈ আছে। এনেকুৱা নহয় যে তেওঁ ক'ৰবাত গুচি গৈছে। এইটো সঁচা কথা, তেখেতে গুচি গৈছে। তেখেতৰ বডিটো নাই আমাৰ লগত, কিন্তু তেখেত সদায় আমাৰ লগত, অসমবাসীৰ লগত আছে, সদায় থাকিব। জুবিন দা সদায় অমৰ। ধন্যবাদ। মই ইয়াতছে বেছি সকলো দৃশ্য, জুবিন দাৰ প্ৰত্যেকটো মুহূৰ্ত, জুবিন দা গৰিমা বৌৰ প্ৰত্যেকটো মুহূৰ্ত, তেখেতলোকৰ প্ৰেম, তেখেতলোকৰ ভালপোৱা। এতিয়া যিহেতু মোৰো এজন ভালপোৱা আছে, তেখেত যদি নাইকিয়া হৈ যায়, যিটো মই অনুভৱ কৰিম, বৌয়ে যিখিনি অনুভৱ কৰিছে সেইখিনি কথা মানে মই বুজাব নোৱাৰোঁ। সেইখিনি অকল তেওঁ অনুভৱ কৰিছে। আমি কিমান অনুভৱ কৰিছোঁ, আমাতছে বেছি হয়তো তেখেতে অনুভৱ কৰিছে। তেখেতক ধন্য, মানে তেখেতে যে ইমানখিনি হোৱাৰ পাছতো এনেকৈ চবৰ আগত চবকে সাহসী হৈ আছে। তেখেতে সদায় ভালে থাকক, তেখেতক ইমান ভগৱানে আশীৰ্বাদ দিয়ক, তেখেতে ইমান সাহসী হৈ থাকক। তেখেতৰ সমান মানে সাহসী মহিলা চাগে কোনো নাই। আৰু সেয়ে জুবিন দাৰ যিখিনি আদৰ্শ আমিও বজাই ৰাখিম। তেখেতে যেনেকৈ ভাল কাম কৰিছে, ময়ো 10জনক মই সহায় কৰিবলৈ, 10জন কি যিমান পাৰোঁ সকলোকে সহায় কৰিব চেষ্টা কৰিম। আৰু সকলোকে মোৰ এটাই আহ্বান যে আপোনালোকে যদি আমি জুবিন দাৰ নিচিনা এজন নহয় এজন যদি হওঁ, তেতিয়াহ'লে অসমখন সলনি কৰিবলৈ বা গোটেই বিশ্বখন সলনি কৰিবলৈ বেছি দিন নালাগে। ধন্যবাদ। হয়, আমি দেখুৱাইছোঁ, এয়া আছিলে একাংশ অনুৰাগী, আৰু তেওঁলোকে এইখন ছবিখন উপভোগ কৰি তেওঁলোকে ওলাই আহিছে। আৰু চকুত চকু মানে আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে বহু অনুৰাগী তেওঁলোকে ছবিখন চাই দাদাৰ যি জীৱন কাহিনী, সেই কাহিনীৰ লগত হুবহু মিল থকা বুলি তেওঁলোকে কৈছে। দুৰ্দান্ত অভিনয়ৰ কথা কৈছে, সংলাপৰ কথা কৈছে, সংগীতৰ কথা কৈছে। মুঠতে যদি চায় তেতিয়াহ'লে এখন খুব সুন্দৰ ছবি জুবিন গাৰ্গে অসমবাসী ৰাইজক উপহাৰ দি থৈ গ'ল। আৰু সেই ছবিখন চাই ইতিমধ্যে একাংশ অনুৰাগী তেওঁলোকে ইয়াত ছবিগৃহৰ বাহিৰত ইতিমধ্যে ওলাই আহিছে। তেওঁলোকৰ মনোভাৱ আমি জানিবলৈ পাওঁ। ন্যায়টো সোনকালে হ'লে ভাল হয় আৰু, কাৰণ সকলোৱে ৰৈ আছে ন তেখেতৰ ন্যায়ৰ কাৰণে। কি হৈছে কি নাই তেখেতৰ লগত চবেই জানিব বিচাৰিছে। 19 ছেপ্টেম্বৰ দিনাখন কি হৈছিল সকলোৱে বিচাৰিছে এইটো জানিবলৈ। তো সেইটো সোনকালে ন্যায় পালে ভাল হয় তেখেতে। আৰু ৰাতি হোৱা নাই চাগে? কালি ৰাতি হোৱা নাই। ৰাতি সেয়া আৰু চিনেমাখন চাবলৈ এক্সাইটমেণ্টটো বেলেগ হৈ আছে ন। কেতিয়া আহি পাম, কেতিয়া 4টা বাজিব, কেতিয়া ওলাই আহিম, এনেকুৱা লাগি আছে। জোৰদৰ পৰা আহিছোঁ। তেওঁৰ জীৱনৰ কাহিনীটো কৈ থৈ গ'ল। তেওঁ কি ক'ব বিচাৰিছিলে আমাৰ ৰাইজৰ মাজলৈ, সেইখিনি কৈ থৈ গ'ল। চবেই চাব, কেনেকুৱা আহিব ক'লে। হয়, হয়। তেওঁৰ সকলো, তেওঁৰ কি সাগৰৰ লগত কি মিল আছিলে, কি আছিলে, তেওঁ সকলো কৈ থৈ গৈছে। আপোনালোকে চবেই চালে গম পাই যাব কি কৈ গৈছিলে। হয়, হয়। ৰাতি মানে তেওঁৰ কাৰণে আমি ইমান দিন ৱেইট কৰি কৰি আজি ফাইনেলি দেখিবলৈ পালোঁ। এনেকুৱা লাগিছে আমাৰ মাজতে আছে তেওঁ। ভাবিছোঁ চিয়'ৰ চাম, নিশ্চয় চাম। কেনেকুৱা পালে? বহুত ভাল লাগিছে। জুবিনৰ গোটেই কথাখিনি এই ছবিত আমি গম পাওঁ আৰু গোটেই কাহিনীটো মিলি গৈছে, একদম এজ ইট ইজ মিলি গৈছে ইয়াতে। আৰু গোটেই কথাখিনি বহুত ভাল।
বহুত ভাল লাগিছে ছবিখন চালে কান্দি কান্দি ইতিমধ্যে একাংশ অনুৰাগী ওলাই আহিছে বাইদেউ কেনেকুৱা পালে ছবিখন কওকচোন বহুত ভাল লাগিছে যথেষ্ট আৱেগিক হৈছে দাদাৰ অভিনয় কেনেকুৱা বহুত ধুনীয়া সংগীতো ধুনীয়া হৈছে হয় বহুত ধুনীয়া হৈছে কাহিনী কেনেকুৱা হয় হয় অনন্য চিনেমা এখন আৰু সকলোৱে চাব লাগে আৰু সেইটো আইতা কেনেকুৱা পালে ছবিখন ভাল লাগিল ভাল লাগিলে ভাল লাগিলে আপুনি ইমান সোনকালে শেষৰ সৃষ্টি আছিলে ৰাতি হোৱা নাছিলে চাগে নাই খোৱা ইমান সোনকালে তোৰ জীৱনত কেতিয়া আপুনি চাই ভাল লাগিল ভাল লাগিল আমি দেখুৱাইছোঁ অনুৰাগীসকল তেওঁলোকে ওলাই আহিছে আৰু একাংশ অনুৰাগী চকুত চকু পানী আমি দেখিবলৈ পাইছোঁ তেওঁলোকে উৰে ৰিখাত টোপনি ক্ষতি কৰি এইখন ছবি তেওঁলোকে চোৱাৰ উদ্দেশ্যেৰে আহিছিলে চিনেমা বেয়াটো নহয় কিন্তু বেয়া লাগিছে চাই পেলাই কাৰণ তেওঁ নাই আৰু শেষবাৰৰ বাবে তেওঁক দেখা পাইছোঁ ইমান ডাঙৰ এখন স্ক্ৰীণত বিৰাট ধুনীয়া হৈছে চিনেমাখন সকলোৱে আহিব লাগে চাব লাগে আজিৰ পৰাতো আৰু দেখা নাপাওঁ তেওঁ নতুনকৈ যি বনাব কাৰণ তেওঁতো নোহোৱা হৈ গ'ল হঠাৎ কেনেকুৱা পালে দাদাৰ অভিনয় কাহিনী সংগীত খুব ভাল দাদাৰ সপোনৰ চিনেমাখন আমি প্ৰথম দৰ্শনীটো চাই সঁচাকৈ সৌভাগ্যৱান বুলি ভাবিছোঁ 425 মেট্ৰিক চিনেমা হলত আৰু অসমীয়া চিনেমাৰ এটা ঐতিহাসিকখন ক'ব গ'লে আমি চালোঁ সকলোৱে চাওক ৰাতি হোৱা নাছিলে ৰাতি হোৱা নাই নিশ্চয় এতিয়া চাগে শুম কিন্তু এতিয়া বেয়াও লাগিছে শেষৰ যিকেইটা দৃশ্য আছিলে তেওঁৰ শেষৰ যিকেইটা শ্বট আছিলে তেওঁৰ ফটো তেখেতৰ সেই হাঁহি ধেমালি দৃশ্যবোৰ সেইখিনি দেখি বেয়া লাগিছে আকৌ চাগে বাহিৰত ওলাই আহি আমি তেওঁক আকৌ পুনৰ নাপাম এইটো এটা মহাশূন্য চাৰিওফালে কান্দোনত ভাগি পৰিছে একাংশ অনুৰাগী আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত দেখিবলৈ পাইছে কান্দোনত ভাগি পৰিছে